মই চৰণ চুই কৰিমে সেৱা মই চৰণ চুই কৰিমে সেৱা পোনপ্ৰথমে সকলো গোকুলবাসী ৰাইজক মোৰ সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো বোলো সকলো ভালে আছেনে মহাৰাজা ঘৰ ল'ৰা পোনাৰ দি জন্ম হবলৈ শুনিবলৈ পালে গোটেই খাওঁ খাওঁকে আহি বহি আছে বা ভাল পাইছো ৰ'ব দেই বোলে ক'লে কথা লাগে লেঠা মহাৰাজৰ ঘৰতটো কাম কৰা মোক কিমান দিন হ'ল আপোনালোকে জানে জানে নে নাজানে শলাগি যাব আকৌ খাই খাই বহি থাকিলে নহ'ব নহয় কেতু গুৰিলৈকে খাইছে খাই আছে আহি আছে এবাৰ খোৱাতে দুবাৰ খাইছে দুবাৰ তিনিবাৰ খাইছে বা এনেকে খাই নে এনেই পালে মানুহে এনেকে খাই নে কাম কিন্তু মইহে কৰিব লাগে এতিয়া ক'লে কথা বোলে লাগে লেঠা মহাৰাজৰ ঘৰত মইহে কাম কৰোঁ সকলো কথা মইহে জানো বুঢ়া বয়সত হ'লেও ল'ৰা আপোনাৰ দি পাইছে বেয়া পোৱা নাই ঈশ্বৰে যেতিয়া দিয়ে লৈ থব লাগে আমাৰ পিছে সেইকণ ভাগ্য হোৱা নাই কিন্তু আমাৰ মহাৰাজ বা কিন্তু ঘৰৰ কথা লগোৱা নাই আমাৰ মহাৰাজে কিন্তু মহানীলে আকৌ ভয় কৰে এদিন কি হ'ল আপোনালোকে গম পাইছেনে বোলো শুনি আছে নে সেইকাৰণে মই অকণ তেঁতু গুৰিলৈকে খাব নালাগে অকণ মাতটো মাতিবলৈ অকণ জেগা অকণ থব খাই খাই একে জেগাতে টোপনিয়াই আছ সেইটো কথা নহয় কথাটো শুনক আপোনালোকে ল'ৰা পোনাটি খবৰটো পাই কোনো মৰমত অহা নাই চব খাবলৈ আহিছে তাৰো গোপিনী যি মেল মই শুনিছো একে ল'ৰা আপোনাৰ জন্ম হোৱা আগৰ পৰা যি বৃত্তান্ত জপোদাই মাইকী মানুহৰ মেলত মই সোমাব নোৱাৰো দেই ৰাণীয়ে আকৌ মোক জ্বলাইছে এদিন ৰাতি কি হ'ল গম পায়নে দুপৰ নিশা যশোদা আই আকৌ বোলে কুঁহিয়াৰ খাবলৈ মন গ'ল মহাৰাজক বোলে মহাৰাজ মোক কুঁহিয়াৰ খাবলৈ মন গৈছে দুপৰ নিশা মই বোলে এনে খকে ধৰিছেনে মহাৰাজে আকৌ ৰাতি ওলাবলৈ ভয় কৰি কিন্তু মই মহাৰাজে সেই দুপৰ নিশা আহি মোক কৈছে বোলে ৰান্ধন ৰাণীয়ে কুঁহিয়াৰ খায় বোলো ৰাণীয়ে কুঁহিয়াৰ খাই মই কি কৰিম বোলে তই লৈ আহ মই বোলে এষা আকৌ কি কথা ক'লা মই কেনেকে যাম কৈছা তই যাব লাগিব নহ'লে তোক সিয় চেট কৰিম আমি সৰু মানুহ যাব লাগিবই নিজৰ জীৱন বচাব লাগিব ৰাণীয়ে দুপৰ নিশা কুঁহিয়াৰ খাবলৈ মন গৈছে যাব লাগিব এতিয়া ৰান্ধন বিশ্বাস কৰক জীৱটো দুইখন হাতত লৈছো কুঁহিয়াৰ বাৰী আছে আকৌ দুখন বাঁহ বাৰী পাৰ হৈ তাৰ পৰা কুঁহিয়াৰ আনিম মই জীৱটো হাতত লৈ মই লাহে লাহে গৈ আছো যিটো মানুহে বিশ্বাস কৰক যিটো মানুহে এতিয়াও ইমান বয়স হ'ল মহাৰাজতকে মই অকমানহে সৰু মই এতিয়াও বাহিৰলৈ গ'লে সৌ পানী চুবলৈ আইক লগতে লৈ যাওঁ সেই মানুহজনে এতিয়া ৰাণীৰ কাৰণে কুঁহিয়াৰ আনিবলৈ গৈছো বাহি পাৰ হৈ বোলো গোসাঁই কি পালাত পৰিলো সেই বুলি কৈ মই জীৱটো লৈ লাহে লাহে গৈ আছো এটা সময়ত বোলো নাই এইখিনিতে বুদ্ধি ভাঙিলেহে পাঙা মই বোলো ৰাণীয়ে কুঁহিয়াৰহে খাব কি কৰিলো গম পাইনে এই কোমল জাতি বাঁহৰ আগ এটা বোলে ক'লে কথা লাগে লেঠা জাতি বাঁহৰ আগ এটা ধুনীয়া কোমল চাই দুই পাপ কাটি আনিলো ৰাণীয়ে সেই ৰান্ধাতে আহি ৰাণীয়ে বোলো ৰাণীয়ে এয়া অলপ কুঁহিয়াৰ ৰাণীয়ে ডাঙত আছিল এনেকে চুবাইছে মই বোলো পাছদিনাখন ৰাতিপুৱা বোলো ৰাণীয়ে কালি কিন্তু জীৱটো হাতত লৈ মই আপোনাক কুঁহিয়াৰ আনিলো কুঁহিয়াৰ কেনেকুৱা পালে কওক কৈছে বৰ ধুনীয়া কুঁহিয়াৰ ক'ত পাইছে এইখন বাৰী মই বোলো মই বহুত দূৰৰ পৰা আনিছো বোলে কেনেকুৱা পালে কওক
কৈছে গোসাঁই বৰ ধুনীয়া লাগিলেও খালি কৈছে ইমান ধাৰ থকা কুঁহিয়াৰ গোটেই দাঁতৰ আলু ফালি পেলাম মই বোলো কামটোহে চলি যাব লাগে ইমান আছো নৱতৰ একে অসমত আকৌ গোপী খপ ওলালহে এতিয়াহে আহিবলৈ সময় পালেনে